আমি গৈ আছোঁ আজি সোণাপুৰ আৰু সোণাপুৰত গৈ আমাৰ আজি কি ধামাকা হ'ব ব্লগটো চাই থাকিব স্কিপ নকৰিব পুৰা ধামাকা হ'ব আজি তো বলক আগত চাওঁগৈ সোণাপুৰত কি হ'ব। হেল্ল' বন্ধুসকল ৱেলকাম টু বেক ৰাতুল ব্লগ ইউটিউব চেনেল। তো আজি আমি আহিছোঁ ফাইনেলি সোণাপুৰ আৰু সোণাপুৰৰ ইয়ামা শ্ব'ৰুম এটা আছে ছাৰ্ভিচ চেণ্টাৰৰ নিচিনা এই শ্ব'ৰুমতে আমি আহি পেলাই আজি মানে কি আপাচি 164B BS6ত হেণ্ডগাৰ্ড লগাব আহিছোঁ আৰু এয়া হেণ্ডগাৰ্ড লগাই আছে। তো মানে কি হয় KTMৰ হয় তো আপাচিত বঢ়িয়াকৈ ইনষ্টল হৈ যাব বুলি ইউটিউবত চাই পেলাই আহিছোঁ। তো চাওঁ তো গাইজ আপোনালোকে দেখিছে এইটো KTMৰ হেণ্ডগাৰ্ড আপাচিত কেনেকৈ ইনষ্টল কৰিছে বঢ়িয়াকৈ পুৰা বঢ়িয়াকৈ লাগি যায় আপাচি 164B BS6ত। তো আপোনালোকে যদি কোনোবাই যদি এনেকৈ লগাব খোজে তো লগাব পাৰে আৰু আমি লগাইছোঁ সোণাপুৰ কয় ন এডোখৰ সোণাপুৰ টোল গেটৰ ওচৰত বঢ়িয়াকৈ ইয়াত আমি তেনেকৈ KTMৰ হয় এইটো KTMৰ ইয়াত বঢ়িয়াকৈ ইনষ্টল হৈ গৈছে আপাচি 164Bত। তো আপোনালোকেও যদি কোনোবাই যদি লগাব খোজে লগাব পাৰিব বঢ়িয়াকৈ আৰু ইয়াৰ লুকটো দেখাই দিছোঁ কেনেকুৱা লাগে। একো প্ৰব্লেম নাই 164Bত বঢ়িয়াকৈ লাগি যায়। সেয়া দেখিবলৈ পাইছে লুকছটো কেনেকুৱা লাগিছে পুৰা বঢ়িয়া লুকছ আহিছে আৰু উইণ্ডশ্বিল্ডখন লগাই দিলে আৰু বঢ়িয়া লাগিব। চব ইমান ধুনীয়া লাগিছে। কালাৰটো অলপ ডিছকালাৰ হৈ আছে যিহেতু আমি মডিফাই কৰি দিম মডিফাই কৰি দিলে কালাৰ চেঞ্জ হৈ যাব একো প্ৰব্লেম নাই। আৰু একো ইয়াত জোৰা খুন্দা মাৰিব দৰকাৰ নাই বঢ়িয়াকৈ এইটো হেণ্ডগাৰ্ডৰ যেনেকৈ আছিলে সেনেকৈ লাগি গৈছে দেখিছে। এইটো এইফালে তলেদি পাৰ হৈ গৈছে তো ডিছ ব্ৰেকৰ অইল কেবুলডালৰ তলেদি ইয়াত বঢ়িয়াকৈ পাৰ হৈ গৈ ইয়াত লাগি গৈছে। এইটো ইয়াত দেখিবলৈ পাইছে এইটো বঢ়িয়াকৈ লাগি গৈছে। এইফালে স্কুল এটা লাগি দিছে কেলেম লাগিছে আৰু এইটো হেণ্ডগাৰ্ডটো এনেকৈ আহি ইয়াত বঢ়িয়াকৈ লাগি গৈছে ন' প্ৰব্লেম একদম বঢ়িয়াকৈ ইনষ্টল হৈ গৈছে। আৰু এয়া লগাই আছে বা কেনেকুৱা লাগে পিছতে যাওঁতে আমি দেখাই দিম ৰাস্তাত ৰখাই পেলাই বা গধূলিও হৈ আহিছে অকণ জল্দি কৰিছোঁ। পিছফালৰ পৰা লুকটো বঢ়িয়া লাগিব। উইণ্ডশ্বিল্ডখন লগাবলৈ ইয়াত আজি উইণ্ডশ্বিল্ডখনো লগাম কৈছিলোঁ তো উইণ্ডশ্বিল্ডখন লগাবলৈ নাপাম আমি উইণ্ডশ্বিল্ডখন কাৰণে ইয়াত নাই বুলি কৈছে। অৰ্ডাৰ দি থৈ যাম হয়তো কাইলৈ পৰহিলৈ আহি আকৌ উইণ্ডশ্বিল্ডখন লগাবলৈ আহিব পাৰোঁ। চ' গৈ আছোঁ আমি এতিয়া গৈ থাকোঁতে লগ পাম। তো গাইজ ফাইনেলি সোণাপুৰৰ পৰা আহি পাই গ'লোঁ। আহোঁতে গধূলি হ'ল চ' মোবাইল আছিলে কাৰণে গোপ্ৰ নাছিলে কাৰণে মোবাইলত ভিডিঅ'টো নবনালোঁ। আহোঁতে কাৰণ দিগদাৰ হয় বাইকত চলাই আহি থাকোঁতে ভিডিঅ' বনাব আৰু মোবাইলত এন্ধাৰত কিন্তু তুলিম বোলো সেইকাৰণে ভিডিঅ'টো নবনালোঁ। তো চ' ৰাতিপুৱা আহি পেলাই এতিয়া আপোনালোকক দেখাই দিছোঁ বাইকটোৰ লুক কেনেকুৱা হৈ আছে। তো হেণ্ডগাৰ্ড যিহেতু ইনষ্টল কৰি দিছোঁ দেখিবলৈ বঢ়িয়া লাগিছে। উইণ্ডশ্বিল্ডখন কাইলৈ পৰহিলৈ মানে আহি যাব বুলি কৈছে তাৰপাছত গৈ উইণ্ডশ্বিল্ডখন লগাম। চ' একবাৰ বঢ়িয়াকৈ ভিউজটো চাই লওক বাইকখনৰ লুকছ কেনেকুৱা আহিছে। তো যদি আপোনালোক কোনোবা আপাচি লভাৰ আছে তেতিয়া গৈ পেলাই এনেকৈ ইনষ্টল কৰিব পাৰিব একো টেনশ্যন নাই বঢ়িয়াকৈ লাগি যায়। তো আপোনালোকক এতিয়া বঢ়িয়াকৈ দেখাই দিছোঁ কেনেকুৱা লুকছ আহি আছে। তো চ' গাইজ দেখা পাইছে কিমান ধুনীয়া লুকছ আহি আছে যেন পুৰা ডিউকৰ নিচিনা লুক আহি আছে ফ্ৰণ্টত। চব একবাৰ ভালকৈ দেখাই দিছোঁ। টেংকিটো যিহেতু ডিউকৰ লুক দি থোৱা আছে বেক চাইডটো অলপ বেলেগ হয়। আপোনালোক আপাচি লভাৰ যদি কোনোবা আছে যদি লগাব খোজে তেতিয়া এনেকৈ লগাব পাৰিব। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিও লগাব পাৰে আৰু বেলেগ হেণ্ডগাৰ্ডো আছে সেনেকুৱা লগাব পাৰে লাইট চাইট থকা। তো আজিলৈ বাই বাই হ'ব তেতিয়া আৰু নেক্সট ব্লগ আহি আছে বহুত সোনকালে লগ পাম আপোনালোকক। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ভাল লাগিলে বেয়া লাগিলে কমেণ্টত জনাব তাৰপিছত লাইক কৰিব শ্বেয়াৰ কৰিব বঢ়িয়াকৈ আৰু চাওক।
बढ़िया लुक दिছে এটা। তো বাই বাই।